পৰা আহোগৈ, কাম আছে অলপ, কিবা কিবি আনোগৈ। আমি দুইটাই যাওঁ, মিছেছ মই। এতিয়া আমি টাউন গৈ আছোঁ, মানে নাহৰকটীয়া। অলপ কিবা কিবি সৰু সুৰা বস্তু দুটামান আনিব আছিলে, যিহেতু পূজা পালেহি। তাকে আমি বৰ্তমান গৈ আছো নাহৰকটীয়া। সৰু সুৰা কেইটামান বস্তু আনিবলৈ আছে, এতিয়া যিহেতু পূজা পাইছেহি। আমি বৰ্তমান গৈ আছো নাহৰকটীয়া, কেইটামান সৰু সুৰা বস্তু আনিবলৈ আছে, সেইটো কাৰণে গৈ আছো। আমি হাজবেণ্ড আৰু মই গৈ আছো, আপোনালোকে চাই থাকিব। আমি ক'ত ক'ত সোমাওঁ, কি কি লওঁ, আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। পাৰিম বোলো। পিছে দেখিছে আপোনালোকে ইমান ডাঙৰ বৰষুণ। নাহৰকটীয়া মানে আমি গাড়ীৰ পৰা নামিবই নোৱাৰি, ইমানেই বৰষুণ। এতিয়া আমি আছো এতিয়া বৰ্তমান মাহীহঁতৰ ঘৰ। আমি এতিয়া যাম, ফুৰিব যাম, দেখাম আপোনালোকক কলৈ কলৈ গৈ আছো। এয়া আমাৰ আই হয়, আইতা হয়, আই বুলি কওঁ আমি। ৰাইজ আহি আছে, দেখিছে ইমান গৰম। অৱস্থা বেয়া, ইমানে গৰম ইমান ওখ। ফাৰ্ষ্ট টাইম আহিছো, হালত বেয়া হৈ আছে পুৰা। আৰু পামগে আমি আধা ৰাস্তা ক্ৰছ কৰিলো, আৰু আধা আছেগে, আৰু গৈ আছো। তাকে আহিব আপোনালোকে, ইয়াত বহুত ধুনীয়া ধুনীয়া জেগা আছে। এইটো ডাষ্টবিন, ইয়াতে মানুহে পানী খায়, বটলবিলাক ধুনীয়াকৈ থবলৈ ডাষ্টবিন বনাই দিছে, মানে তাতে লেতেৰা এইবিলাক কৰিব দিয়া নাই। বহি ললো এতিয়া, সেইফালে চব চবে বহি লৈছে। এতিয়া চব পোৱালিকেইটা ইমান ওপৰৰ পৰা কেনেকৈ নামি আহিছে, ধৰি নামি। পঢ়িবা লাহে লাহে। চেণ্ডেল লৈ লৈ খোজকাঢ়ি আছো আৰু মই এইয়া আমাৰ মিছন কমপ্লিট। আপোনালোকে দেখিছে মন্দিৰ ওপৰত, একদম মেইন পইণ্ট পাই গ'লোহি। ইয়াত মন্দিৰ আছে, আপোনালোকে আহিব পাৰে, দৰ্শন কৰিব পাৰে। একদম পৰি আছে। এতিয়া আমি টিপাম টাটা বাই বাই কৈছো। এইটো উঠিবই নাই পৰা, তললৈ একদম নামোতে একদম ফুৰিকে নামি ললে।
বেয়াত খোলা হৈ গ'লে তোৰ বনা চাট আৰু তোৰ মানুহটো একো চিনিয়ে নাই পোৱা নোযোৱা ছোৱালীজনী পোৱানে চিনি আনে যোৱা বাটে নোযোৱা ছোৱালীজনী পোৱানে চিনি হ'লেও আহিম আকৌ আহিম ভাগৰ লাগিলে যদিও আকৌ আহিম ভাল লাগিলে ইমান ধুনীয়া জেগা এইটো আমাৰ চানটোটা দেখিছে ভাগৰ লাগিছে তলত নামোতেও তাৰ ইমান ভাগৰ আহিবই নাই পৰা ইমান কষ্টত আহিছে কি কৰিছে আকৌ ৰখিলে নামি আহোঁতেও ভাগৰ আমি কিমান তলত আছো চাওঁ সি কিমান ওপৰত আছে কেতিয়া পাব ঠিক নাই আমি কাইলৈ মানে ঘৰ পামগৈ নেকি আমি কালি টিপাম ফুৰি ভৰি চৰি বিষ হৈ গ'ল সেইটো কাৰণে মাহঁতৰ ঘৰতে থাকি আহিলোঁ আজি ঘৰলৈ আহি আছোঁ এতিয়া বৰ্তমান ঘৰলৈ নাযাওঁ কৈছে তাই আমি আজি ঘৰলৈ আহি আছোঁ আপোনালোকে আমাৰ ভিডিঅ'ত লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব আজি ইমানতে সামৰিছোঁ আৰু নেক্সট ভিডিঅ' আকৌ দিম আপোনালোকে ছাবস্ক্ৰাইব কৰিব